ভাবি চাওকচোন, যিসকলে আপোনাক ঘৰৰ পৰা উলিয়াই দিলে, যিসকলে ইমান অত্যাচাৰ কৰিলে, যিসকলে আপোনাক হত্যা কৰিবলৈ আগুৱাই আহিলে, সেইসকল আজি আপোনাৰ সন্মুখত অসহায় হৈ থিয় হৈ আছে। আপুনি কি কৰিলেহেঁতেন? আপুনি তেখেতসকলৰ ওপৰত প্ৰতিশোধ ল'লেহেঁতেন, নাইবা তেখেতসকলক আপুনি ক্ষমা কৰি দিলেহেঁতেন। 8ম হিজৰীত মক্কা বিজয় হৈছিল। নবী সাল্লাল্লাহু আলাইহি সাল্লামে কাফিৰসকলৰ অত্যাচাৰৰ ফলত ইমান বছৰ মক্কা এৰি মদিনাত থাকিবলগীয়া হৈছিল। আজি নবী সাল্লাল্লাহু আলাইহি সাল্লামে 10,000তকৈও অধিক সাহাবী সৈন্যবাহিনীসকলক লৈ মক্কালৈ আহি আছে। সেই সময়ত মক্কাৰ কুৰাইশসকলৰ নেতা হৈছে আবু সুফিয়ান। নবী সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া মক্কাত উপস্থিত হল, তেখেতৰ খুৰা আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুই আবু সুফিয়ানক নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰলৈ লৈ আহিলে আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতক এই বাৰ্তা দিলে যে হে আবু সুফিয়ান, তোমাৰ এতিয়াও বুজিব পৰা ক্ষমতা হোৱা নাই যে এক আল্লাহৰ বাহিৰে অইন কোনো মাবুদ নাই। এই কথা শুনি আবু সুফিয়ানৰ হৃদয়খন কোমল হৈ গল আৰু আবু সুফিয়ানে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে মক্কাত ঘোষণা কৰি দিলে যে যিসকলে আবু সুফিয়ান ঘৰলৈ প্ৰৱেশ কৰিব সেইসকল নিৰাপদ, যিসকলে কাবালৈ প্ৰৱেশ কৰিব সেইসকল নিৰাপদ। আৰু এনেকৈ সততাৰে নবী সাল্লাল্লাহু আলাইহি সাল্লামে মক্কা বিজয় কৰিছিল।